হাই মোৰ মৰমৰ ভাইটি ভণ্টি নাতি পুতিসকল, তোমালোকে চোৱা মই নতুন এটা ব্লগ বনাইছোঁ, তোমালোকে চাবা। আৰু এই মই ব্ৰইলাৰ পোৱালি আনিলোঁ আজি প্ৰায় দুদিন হৈছে। অকণ পোৱালি এই সিহঁতক মোক ৰখীয়া দিছে, মোৰ ল'ৰাটোৱে পুহিবলৈ আনিছে আৰু সিহঁতে মোক ৰখীয়া দি থৈ গ'ল সি, আৰু মই ৰখি আছোঁ। এয়া তোমালোকে চাবা বস্তুটো। এই পোৱালিবিলাক একেলগে থুপ খাই থাকে। এই থুপ খোৱাৰ পৰা পোৱালিবিলাক ভাঙি দিব লাগে, নহ'লে থুপ খাই থাকিলে সিহঁতৰ যিবিলাক দুৰ্বলী থাকে, দুৰ্বলীবিলাক বোলে সিহঁতৰ বল নাইকিয়া হয়, তলত গৈ এনেই পৰি যায়। সেইকাৰণে মোক ভাঙি থাকিবলৈ কৈছে। তোমালোকে ব্ৰইলাৰ পোৱালিবিলাক চোৱাচোন কেনেকৈ আছে বাৰু। এতিয়া মই খেদি থৈছোঁ, থুপ খাই থকা নাই। থুপ খাই থাকিলে আৰু থকা হ'লে দেখিবলৈ ভাল লাগিলেহেঁতেন বাৰু। এয়া দেখিছা তোমালোকে ব্ৰইলাৰ পোৱালিবিলাক দেখিছা? এইবিলাক ব্ৰইলাৰ পোৱালি মই খেদি থৈছোঁ। এতিয়া সিহঁতে এটা হৈ আছে। এই পুহিবলৈ লৈছোঁ আজিৰ পৰা দুদিন হৈছে পুহিবলৈ লোৱা। আৰু তোমালোকে চাবা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, চেনেলটো অকণমান আগবঢ়াই দিবা বুলি আশা থাকিল দেই তোমালোকক। এয়া দেখিছা পোৱালিবিলাক কেনেকুৱা থুপ খাই থাকে। এনেকৈ থুপ খাই থাকিলে সিহঁতক এৰুৱাই দিব লাগে, আঁতৰ কৰাই দিব লাগে। আৰু নতুনকৈ আমি শিকিছোঁ বস্তুটো। তোমালোকে কোনোবাই পোহা আছা নেকি? এনেকুৱাকৈ এইবিলাক যে পুহিব পাৰি বা পুহিছা, তেনেকুৱাকৈ আছা নেকি? তোমালোকে এইটো কেনেকুৱা কৰে চাগে তোমালোকে নিশ্চয় জানা। যিসকলে পুহিছা সেইসকলে চাগে জানাই। সেইকাৰণে মই যিসকলে নাজানা তেওঁলোকক মই দেখুৱাই আছোঁ কি কৰিব লাগে, কি নকৰিব লাগে। এইবিলাক এৰুৱাই থাকিব লাগে আৰু সিহঁতক এই মেডিচিন খুৱাব লাগে। আজি মেডিচিন প্ৰথম খুৱাইছোঁ। আৰু এইবিলাক তোমালোকে দেখি চাই কৰি চাই বা কিছুমানে পোহা সকলো আছে চাগৈ। তেওঁলোকৰ কথা নকওঁ, তেওঁলোকক মই জানিবলৈহে বিচাৰোঁ যে তোমালোকক কিছুমানো ক'বাচোন কেনেকৈনো পোহে, কিনো কৰে। এইবিলাক কৰিলে ভাল পাম। আৰু এয়াই মই এই ল'ৰাটোৱে প্ৰথম খুলি দিছে, ময়ো ৰখি আছোঁ। ময়ো ৰখীয়া হৈ বনাই আছোঁ দেই। তোমালোকে চাবা, এইটো লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কৰিবা। আৰু ভাল পালেও ক'বা বা বেয়া পালেও লাইক কৰিবা বা কমেণ্ট কৰিবা। অলপ ভাল হৈছে তেতিয়াও কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা দেই। ঠিক আছে। এই চাবা, তোমালোকে চাই লৈ যিকোনো ভুল ভ্ৰান্তিবিলাক ক'বা। আৰু কাইলৈ মই বেলেগ কৰি ব্লগ বনাই আছোঁ, তোমালোকে সেইবিলাক চাবা। চাই লৈ যদি ভুল ভ্ৰান্তি হয় কিবাকিবি কমেণ্ট শ্বেয়াৰ আৰু এইবিলাক কৰি তোমালোকে মোক জনাবা যে এইটো ভুল হ'ল বা এইটো শুদ্ধ হৈছে। কাইলৈৰ পৰা মই ভালকৈ ব্লগ বনাবলৈ চেষ্টা কৰিম দেই। ভাইটি ভণ্টিসকল তোমালোকে চাবা। ধন্যবাদ থাকিল তোমালোকলৈ।